চাওঁতে চাওঁতে আমাৰ ছোৱালীজনী 3 বছৰ কমপ্লিট হৈ গ'ল। সেয়া ঘৰত নাৰায়ণ পূজা পাতিছোঁ, সেয়া শৰাইভাগ আগবঢ়ালোঁ আৰু এয়া খোৱাৰ কাৰণে যা যোগাৰ, আৰু এইফালে বৌয়ে চাহৰ যোগাৰ কৰি আছে। আৰু এনেকৈ আমাৰ দিনটোৰ আৰম্ভণি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ঘৰত নাৰায়ণ পূজা পাতিছোঁ আৰু ছোৱালীজনীৰ কাৰণে মই সৰুকৈ এটা কেক বনাইছোঁ। তাই মানে হেপী বাৰ্থডে কেক কাটিব খুজিছে, সেয়ে মই যিহেতু নাৰায়ণ পূজা পাতিছোঁ ঘৰতে, সেয়ে সৰুকৈ এটা কেক মই তাইৰ কাৰণে বনালোঁ, কণী নিদিয়াকৈ। এয়া তাই দেউতাকৰ আৰু আইতাকৰ লগত কেক কাটি খুব ভাল পালে। আৰু কিমান ভাল লাগে ন, তাই মানে এতিয়া যিহেতু জনা হৈছে। আৰু চাওকচোন, সেই কণমানিজনী এতিয়া 3 বছৰ ভৰি দিলে। সকলোৱে আশীৰ্বাদ কৰিব তাইক, তাই যাতে ভালে কুশলে থাকে, সেয়া সকলোৱে আশীৰ্বাদ কৰিব। আৰু এনেকৈ তাইক মই সিদিনা ৰাতিপুৱা গা পা ধুৱাই মই স্কুলত লৈ গ'লোঁ। যিহেতু গধূলি নাৰায়ণ পূজা আছে, সেয়াই তাইক স্কুলত লৈ গ'লোঁ। অংগনবাড়ীত তাইক লৈ যাওঁ মই। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছেই, সেয়া লগৰবোৰে তাইক শুভেচ্ছা দিলে, লগতে মিছে তাইক গিফ্ট দিছে, গিফ্ট আনিছে, আনি সেইবোৰ খেলি আছে। সেয়া চাওকচোন, সৰু ল'ৰা ছোৱালী এয়াই ফূৰ্তি ন, কিমান ভাল লাগে। আৰু মানে তাই কেকটো খোৱাতকৈ তাই দেখাই বেছিয়ে ভাল পাইছে। তাই যেতিয়া গধূলি লগৰবোৰ আহিছে, তেতিয়া বাৰে বাৰে ফ্ৰিজ খুলি দেখাইছে যে তাইৰ কেক আনিছে। কিমান যে ভাল লাগে নহয়নে? এয়া আমাৰ ৰেডি, গধূলি পূজাৰ কাৰণে তাই ৰেডি হৈ ল'লে। তাইক কেনেকুৱা লাগিছে জনাব। আৰু এইজনী তাইৰ ফ্ৰেণ্ড হয়, লগতে তাইৰ ভনীও হয়, মোৰ বাৰ ছোৱালী হয়। আৰু এইজনী তাইৰ বৰমাকৰ ছোৱালী, তাইৰ বায়েক। সেয়া এনেকৈ তাইৰ ফ্ৰেণ্ড আহিলে, তাইৰ বৰমাক আমি সকলোৱে ফটো উঠিলোঁ, লগতে তাই খুব ভাল পালে আৰু সিহঁতৰ লগত খেলিব পায়। আৰু সৰু ল'ৰা ছোৱালীৰ এইবোৰ ধেমালিয়ে ভাল লাগে, কাৰণ এতিয়া তাই জানিছে যে যিহেতু তাত স্কুলত মই লৈ যাওঁ, লগ হৈ থাকে, আৰু তাইও মানে বিচাৰে। আৰু ইয়াত ইফালে তামোলটো মেইন হয়নে নহয়। সেয়া মাহীয়ে তামোল কাটি আছে। সেয়া মাহীক চিনি পাইছে চাগে, মোৰ ভিডিঅ'ত মই দেখাইছোঁ, আপোনালোকে চাব। আৰু যদি কোনোবাই নতুনকৈ চাইছে, তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে পূজা আৰম্ভ কৰিছে, ইয়াত বহিছোঁ অলপ। সেইফালে মাহীহঁতে কাম বনোৱাত লাগি আছে। আৰু এনেকৈ পূজাভাগ আৰম্ভ কৰিছোঁ। আৰু সকলোৱে মিলি সকলোৱে ভাগে ভাগে কাম কৰিছে। কৰি মেলি আমি পূজাত বহিলোঁ। আৰু এইফালে পূজাত বহিলেতো জানে, সৰু ল'ৰা ছোৱালী সিহঁতেতো একো নাজানে, সিহঁতে সিহঁতৰ ভাগে মানে খেলি দৌৰি আছে। আৰু ভাল লাগিছে সিহঁতে যে এইখিনি ফূৰ্তি পাইছে। আৰু এনেকৈ পূজাভাগ আৰম্ভ কৰিলোঁ। ভাল লাগিল, যিহেতু নাৰায়ণ পূজাখন প্ৰত্যেকবাৰে কৰা হয়। তাইৰ জন্মদিনত আমি পূজাভাগ কৰোঁ। আৰু এনেকৈ আমি পূজাভাগ কৰিলোঁ। আৰু ভিডিঅ'টি এডিট কৰাৰ মানে টাইমে পোৱা নাছিলোঁ। কি ক'ব আৰু কিবা নহয় কিবা মানে অসুবিধা হৈয়ে আছিলে। সেয়াই মই এতিয়া এডিট কৰিব টাইম পাইছোঁ। সেই এডিট কৰি ভাবিলোঁ ভিডিঅ'টি মই দি দিওঁ, কাৰণ কি হয়, তাইৰ লগত এইকেইদিন বিয়া কিবা নহয় কিবা যোৱা গৈ আছে, আৰু তেনেকৈ মই এডিট কৰিবই পৰা নাই। আৰু এনেকৈ আপোনালোকৰ মাজত আগবঢ়ালোঁ। আপোনালোক সকলোৱে ভিডিঅ'টি চাব আৰু লাইক কমেণ্ট কৰি দিব। আৰু এনেকৈ আমাৰ পূজাভাগ হৈ গ'ল, আৰু সকলোৱে তাইক আশীৰ্বাদ কৰিব। আৰু এনেকৈ ৰিধিৰ জন্মদিন আমি পালন কৰিম।